মহানগৰী জালুকবাৰীত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছে সৰবৰাহকাৰী। লংকেশ্বৰৰ কমল দাস নামৰ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ড্ৰাগছ বিক্ৰী কৰিবলৈ লওঁতে হাতলতে আটক কৰিবলৈ সক্ষম হৈছে কমল দাসক। ধৃত সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হৈছে 2 পেকেট ড্ৰাগছ। জব্দ কৰা হৈছে মোবাইল ফোন লগতে এখন 4চকীয়া বাহনো। জব্দকৃত 4চকীয়া বাহনখনৰ নম্বৰ হৈছে AS25CC2401। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহাৰে জড়িত আছিল কমল দাস। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহাৰ সৈতে জড়িত হৈ আছিল কমল দাস নামৰ এই যুৱকগৰাকী ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। জব্দ কৰিবলৈ সক্ষম হৈছে মোবাইল ফোন লগতে এখন 4চকীয়া বাহন। লংকেশ্বৰৰ কমল দাস নামৰ এই সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। মহানগৰী জালুকবাৰীত ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হৈছে এই সৰবৰাহকাৰীটোক। লংকেশ্বৰৰ কমল দাসক আটক কৰিছে আৰক্ষীয়ে। ড্ৰাগছ বিক্ৰী কৰিবলৈ লওঁতে হাতলতে আটক কৰিবলৈ সক্ষম হৈছে কমল দাসক। ধৃত সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে 2 পেকেট ড্ৰাগছ, যাৰ জব্দ কৰা হৈছে এটা মোবাইল ফোন আৰু এখন 4চকীয়া বাহন। জব্দকৃত 4চকীয়া বাহনখনৰ নম্বৰ হৈছে AS25CC2401। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহাৰে জড়িত আছিল কমল দাস আৰু ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। ঘটনাটো ঘটিল লংকেশ্বৰৰ ফালৰ পৰা এখন কমাৰ্চিয়েল নাম্বাৰৰ গাড়ী এখনত এজন কমল দাস বুলি ল'ৰা এজনে ড্ৰাগছ লৈ আহিছিল। 29 গ্ৰাম বুলি আমি অনুমান বা আমি গম পালো। তেখেতসকলৰ পৰা প্ৰশাসনৰ মানুহ আছে, তেখেতসকলৰ পৰা গম পালো এই হেৰিখিনি আছে। এতিয়া আমাৰ ৰাইজৰ এটাই আপত্তি বা দাবী যে এখেতসকলক এনেকুৱা এখন আইন কৰিব লাগে যিটো আইনেৰে এখেতসকলক কঠোৰতম শাস্তি দিব পাৰা। কাৰণ এখেতসকলৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আমি চিন্তা কৰিব লগা হৈ গৈছে। এনেকুৱা হৈ গৈছে ল'ৰা ছোৱালী জন্মই নিদিওঁ নেকি, দিলেই দিন ইহঁতৰ পালাত কৰি আমাৰ ল'ৰা ছোৱালী বেয়া হ'ব। এনেকুৱা এটা পৰিস্থিতি আহি গৈছে। এতিয়া ড্ৰাগছৰ কাৰণে মানুহৰ জীৱন ধ্বংস হৈ গৈ আছে। সেইকাৰণে কিছুমান আইন এনেকুৱা